তো আমরা একজন আমরা মানে 17 মানে বাপক দেখা পাইলাম। তো আমরা এই বাবার ঠাই জানবো যে 17 সালের অল্প বিষয়ে আজি রথযাত্রাত কি হয় না হয়, আরও 17 সাল কত এই 17টা কতদিন থেকে চলি আছে, কতদিন স্থাপিত হয়েছিল, কী কী হয়ে আছে, কায় আছে, অল্প এই 17 বিষয়ে আমরা জানবো। তো অল্প ওটা কি নেওয়া লাগবে? এমনি ধরলে হইবে না? আচ্ছা, আমার জেলাত তোমালোকে জানা ধুবুৰী, আগত আছিল অবিভক্ত গোৱালপাৰা যে এতিয়া ধুবুৰী জিলা। এই ধুবুৰী জিলাৰ পশ্চিম প্ৰান্ত হ'ল ছাত্ৰশাল, আৰু গাঁও হিচাপে ৰেভিনিউ ভিলেজ হিচাপে হ'ল ৰামৰায়কুটি। এই নামটোৰো ঐতিহাসিক কাৰণ আছে। ৰামৰায়কুটি হ'ল এই কাৰণে, ৰামৰায় এটা হ'ল শংকৰদেৱৰ খুৰাৰ পুতেক ভায়েক। তেওঁৰ ছোৱালীক ইয়াতে মহাপুৰুষ শংকৰদেৱ ৰামৰায় এটা আহি বীৰ চিলাৰায়লৈ বিবাহ দিছিল। সত্ৰৰ সেইখিনিয়ে ইতিহাস। আজি প্ৰায় 450 বছৰ আগতে এই বিবাহখিনি হৈছিল। মহাপুৰুষ শংকৰদেৱে নিজে আহিছিল, ইয়াত কালীয় দমন ভাওনা বা নাটক কৰিছিল ভক্ত সমন্বিতে। আৰু সেই ইয়াৰ এই সত্ৰৰ পত্তন বা আৰম্ভণি সূত্ৰপাত এই বিয়াৰ লগ্ন, তেতিয়াৰ পৰা এই সত্ৰখন চলি আছে। এতিয়া প্ৰায় 13জন অধিকাৰ হৈছে। এই সত্ৰশালৰ প্ৰসিদ্ধি এই কাৰণে যে আজি 30ৰ দশক, অৰ্থাৎ 1930ৰ 8 চনলৈ এখন ইয়াত দৌলমেলা হৈছিল, যি দৌলমেলাখন এমাহ চলিছিল। ইতিহাসৰ উত্থান পতন থাকে, ৰাজনৈতিক কাৰণত ভাৰতবৰ্ষ দ্বিখণ্ডিত হ'ল, পূব পাকিস্তান হ'ল, পশ্চিম পাকিস্তান হ'ল, যাই আকৌ 1971 চনত বাংলাদেশ হ'ল। এতিয়া এই সত্ৰশাল বা ৰামৰায়কুটি সত্ৰ অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত ৰামৰায়কুটি গাঁৱত সত্ৰশালত, যাৰ পশ্চিমফালে হ'ল পশ্চিমবংগ, দক্ষিণফালে হ'ল বাংলাদেশ। ইয়াৰ ঐতিহ্য দুটা বস্তু, এনেই শংকৰ মাধৱদেৱ বা আতাপুৰুষসকলৰ তিথি, তিৰভাৱ তিথি, আৱিৰ্ভাৱ তিথি হৈ থাকে। লগতে ইয়াৰ প্ৰসিদ্ধি এইটোই যে ইয়াৰ যিটো দৌলমেলা প্ৰখ্যাত আছিল, আৰু এতিয়া ৰথযাত্ৰাও হৈ আছে আজি প্ৰায় 300 বছৰ ধৰি। কিন্তু এই ৰথযাত্ৰাত জ্যোতি পৰিল আজি মানৱ সমাজ পৃথিৱীৰ মৰণ সংকট, কৰোণাৰ কাৰণে পৃথিৱীবাসীয়ে সন্ত্ৰাসগণি আছে। গতিকে আমাৰ ইয়াত প্ৰায় পশ্চিমবংগ, অসমৰ প্ৰায় হাজাৰ হাজাৰ ভকত গোট খাই ৰথযাত্ৰাৰ দিনা বিৰাট আনন্দ। জগন্নাথ পুৰী ধামত ৰথযাত্ৰা যিদিন হয় সেইদিন ইয়াত হয়। আজি 2 বছৰ কাল, যোৱাবাৰো ৰথযাত্ৰা নহ'ল অনুষ্ঠিত। এইবাৰো কৰোণাৰ কাৰণে ৰথযাত্ৰা কৰিব পৰা নহ'ল এই পৰিস্থিতিৰ কাৰণে। আৰু চৰকাৰৰ যি নিৰ্দেশ তাক আমি সন্মান জনাই এই ৰথযাত্ৰা মেলা আমাৰ বন্ধ কৰিছোঁ। সেইকাৰণে তথাপি যিখিনি আহিছে ৰাইজ, আহি সেৱা কৰি কৰি গুচি গৈছে। আমি মেলা যে নহ'ব আমি তাৰ আগতে ফেচবুকত জনাইছোঁ, আৰু আজি সেইকাৰণে আজি এই পৰিস্থিতি। কিন্তু আৰু এটা এইখিনিতে কথা ক'ব লগা যে অসমৰ প্ৰায় 1292খন সত্ৰ আছে, একদম শদিয়াৰ পৰা কোচবিহাৰলৈ। কোনো দৌল হয়, কিন্তু কোনো সত্ৰতে ৰথযাত্ৰা নহয়, কেৱল আমাৰ এই সত্ৰশালতে ৰথ হয়। আৰু যিখন ৰথ আছে এতিয়া, 2খন ৰথ, এখন কাঠৰ আৰু এখন পিতলৰ। সেই পিতলৰ ৰথখন কোচ ৰজাই মহাপুৰুষ শংকৰদেৱক উপহাৰ দিছিল। এই গাঁওখনৰ, ৰামৰায়কুটি গাঁওখনো দান কৰিছিল দেৱোত্তৰ হিচাপে। এই ৰথ দুখনৰ ভিতৰত যিখন পিতলৰ ৰথ আমি বন্ধ কৰিছোঁ, প্ৰায় ভগ্ন হৈছে। কাৰণ এনেকুৱা ৰথ শুনা যায় ভাৰতবৰ্ষত ক'তো পিতলৰ এনেকুৱা ৰথ নাই, যিটো আমাৰ সত্ৰৰ বৰ্তমান সম্পদ। আৰু এই ৰথখন চাবলৈ বহু দূৰ দূৰণিৰ পৰা মানুহ আহে। গতিকে আমি গৌৰৱবোধ কৰোঁ সত্ৰশালবাসীয়ে, পশ্চিম অসমবাসী ৰাইজে গৌৰৱবোধ কৰে সত্ৰখনৰ কাৰণে। আৰু এই ৰথযাত্ৰা প্ৰতিবাৰে হৈছিল, যোৱাবাৰ নহ'ল কৰোণাৰ কাৰণে। আৰু এইবাৰো এই কৰোণাৰ কাৰণে চৰকাৰৰ আদেশক সন্মান জনাই আমি ৰথযাত্ৰা বাতিল কৰিছোঁ। নিমিত্ত যিখিনি নাম প্ৰসংগ, পূজা পাতল কৰিব লাগে অনুষ্ঠিত হৈছে। আৰু তোমালোকে দেখা পাইছা যে ৰাইজ
প্ৰসাদ পানী নিৰ্মালি লৈ গুচি গৈছে, বেছি সময় থকা নাই আৰু এইখিনিয়ে ছত্ৰশালৰ কথা আৰু এনে আপুনি মানে কিমান বছৰৰ পৰা আছে? মই 84 চনৰ পৰা সত্ৰাধিকাৰ হিচাপে আছোঁ, ইংৰাজী 84 চনৰ পৰা। আৰু এই সত্ৰখন স্থাপিত কিমান চনত হৈছিল? 1556-57 খ্ৰীষ্টাব্দত হৈছে আৰু ঠিক আছে, আপোনাক মানে বহুত বহুত ধন্যবাদ হয় জনালোঁ। হয়। থেংক ইউ এইখিনি কোৱাৰ বাবে।